সফলতাৰ আটাইতকৈ ডাঙৰ বাধা পৰিস্থিতি নহয়, বৰঞ্চ নিজৰ মনৰ দুৰ্বলতাহে। যি মুহূৰ্তত আপুনি নিজকে বিশ্বাস কৰে, সেই মুহূৰ্তত আপুনি পৰাজয়ৰ পৰাও জয়ী হোৱাৰ উপায় বিচাৰি পাব। কোনো ব্যক্তিয়ে অসফল নহয় যেতিয়া তেওঁ হাৰি যায়, অসফল তেতিয়া হয় তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। আপুনি যেতিয়ালৈকে চেষ্টা বন্ধ নকৰে, তেতিয়ালৈকে আপুনি বিফল নহয়। জীৱনত যিমানেই সমস্যা আহিব, সিমানেই আপুনি সফলতা পাই গৈ থাকিব। কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। আমাৰ জীৱনটো এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি বাগৰি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে বাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা।